নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল বৰণ্যাছ হাৰ্বেল ৰেমেডিছ এণ্ড ৰেচিপিছলৈ পুনৰ স্বাগতম। আজি মই আপোনালোকলৈ কেনেদৰে মই মোৰ কণমানিজনীৰ চুলিৰ যতন লওঁ তাৰে এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকৈ চাব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব। তেতিয়া আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আগতেই পাব। আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমতে মই নাৰিকল তেল, আমলখি, মেথিগুটি আৰু কালজিৰাৰ সংমিশ্ৰণত ঘৰতে তৈয়াৰ কৰি লোৱা অলপমান তেল ল'লোঁ। তাতে মই 2 চামুচ হালধিৰ তেল মিলাই ল'লোঁ। হালধিৰ তেল ঘৰতে কেনেদৰে প্ৰস্তুত কৰিব পাৰি তাৰে এটা ভিডিঅ' মই আগতে দি থৈছোঁ। আপোনালোকে যদি চোৱা নাই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, আপোনালোকে চাই ল'বচোন। এনেদৰে মই তেলখিনি মিলাই লৈ চুলিখিনি লাহে লাহে ফণিয়াই ল'লোঁ। এতিয়া মই এটুকুৰা কটনত তেল লগাই চুলিৰ গুৰিয়ে গুৰিয়ে লগাই গ'লোঁ। আজিকালি চুলি সৰাৰ সমস্যা আৰু সোনকালে চুলি পকা, উফি হোৱা বহু সমস্যাই দেখা দিয়ে। গতিকে আমি সৰুৰ পৰাই যদি এনেদৰে চুলিখিনিৰ অলপ যতন লওঁ তেতিয়াহ'লে আমি বহু উপকৃত হ'ম। এনেদৰে মই গোটেই চুলিখিনিতে গুৰিত লগাকৈ তেলখিনি সানি দিলোঁ। লাহে লাহে চাব যাতে গোটেই চুলিখিনিয়ে তেলটো পায়। এনেদৰে মই 3 ঘণ্টামান সময় ৰাখিব লাগিব। চুলি পাতল হ'লেও এনেদৰে যদি আমি কৰোঁ চুলিৰ গ্ৰ'থটো বহুত ভাল হয়। মই এনেদৰে ব্যৱহাৰ কৰি চাই ভাল ফল পাইছোঁ, গতিকে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। এনেদৰে মই গোটেই চুলিখিনিতে লগাই চুলিখিনি ফণিয়াই দিম। তাৰপিছত এডাল বেনি গুঠি মই চুলিখিনি 3 ঘণ্টামানলৈ ৰাখি দিম। এনেদৰে মই চুলিখিনি বেনি এডাল গুঠি দিম। তাৰপিছত মই চেম্পুৰে চুলিখিনি ধুই দিম। এনেদৰে মই চেম্পু কৰাৰ পিছত মই অলপ শুকালে চুলিখিনি লাহে লাহে ফণিয়াই দিম। আপোনালোকে এনেদৰে ব্যৱহাৰ কৰি চাবচোন আৰু কেনেকুৱা পায় মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। ভাল হ'ব চুলিখিনি। ডাঙৰেও কৰিব পাৰে এনেদৰে। আজিলৈ আহোঁ, আকৌ বেলেগ এটা ভিডিঅ'ত আপোনালোকক লগ পাম। ধন্যবাদ।